তুমি এইকাৰণে হে গাইজ গুড ইভিনিং কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমাৰো খিচা খবৰ ভালে আৰু শুনকচোন আজি মানে এটা মানে কি আৰু মজা ভিডিঅ' কাৰণ আজি কাক লগ কৰিব গৈ আছোঁ জানেনে আমাৰ নতুন আলহী আৰু নতুন আলহী বুলিলে মানে যোৱাবাৰ মানে বহুতকেইটা ভিডিঅ'ত আপোনালোকে পাই আছে খানা খাবলৈ গৈ আছিলোঁ বাহঁতৰ ঘৰলৈ খানা খাবলৈ গৈ তাৰ অপেক্ষা অন্ত পৰিল আৰু বাৰ এজনী ছোৱালী হ'ল আৰু আজি 5 দিন 6 দিন হৈ গ'ল তো ভাবিলোঁ হস্পিটেলত বেছি দিন নাৰাখিলে খবৰ খবৰ ল'বলৈ যোৱা নহ'ল সেইটো কাৰণে ভাবিলোঁ আজি বাহঁতৰ ঘৰৰ পৰা এপাক আহোঁ তো মিষ্টাৰ কলিতা মই টুক বঢ়িয়াকৈ ওলাই দিলোঁ ঘৰৰ পৰা আৰু এয়া চাওক নৱজ্যোতি ক্লাব পালোঁ সকলোকে বাই বাই দি থৈ আহিলোঁ মানে আমাৰ টিকলি ভাগিন বেটা আছিলে তো আহি 6 মাইল পালোঁ 6 মাইলত ভাবিলোঁ টিকলিজনীৰ কাৰণে কিবা এটা লৈ ল'ম যে মাহীয়েক বুলি কথাটো মাহী মহা গৈ আছোঁ লগ কৰিবলৈ আমাৰ টিকলিক আৰু গুণগুণৰ কাৰণে এয়া চিপছ আৰু বায়েতো খাব নোৱাৰে জেঠীমা আছে জেঠীমাৰ কাৰণে জেলেপি লৈ আহি গ'লোঁ ঘৰলৈ আৰু চাওকচোন ঘৰ নাপাওঁতে টুক শুই গ'ল তো আহিয়ে টুকটুকক বিচনাত থলোঁ আৰু পিনে পূৰা গুণগুণে আমি আনি দিয়া ভনীয়েকৰ কাৰণে কাপোৰযোৰ চোৱাত ব্যস্ত মানে আৰু এইপিনে বাৰ লগত কথা পাতি টুকটুকৰ কথাই পাতি আছিলোঁ সি যে কিমান মোবাইল চাই কি কৰে তাকে পূৰা হাঁহি কথা পাতি জুচ খাই আছিলোঁ জেঠীমা আহি পোৱাৰ লগে লগে ঠাণ্ডা খাবলৈ দিলে বোলে গৰম হৈ আহিছে ঠাণ্ডা খাই লওঁ তো আমিও আৰু কি ক'ম আৰু জেঠীমাই দিলে মৰমতে আমিও খাই আছোঁ আৰু খাই পূৰা লেকচাৰ চাওকচোন কিমান যে কথা তো কি ক'ব আৰু নিজৰ যেতিয়া মানুহ লগ পোৱা যায় ন কথা শেষে নহয় যিমান পাতিলেও শেষ নহয় আনপিনে জুচ খাবলৈ দি জেঠীমা গ'ল চাহ বনাবলৈ জেঠীমাক ক'লোঁ লাহে লাহে খাম তথাপিতো জেঠীমাই ক'লে নহয় বনাই দিওঁ খাই কথা পাতি থাকিলেই হ'ল তো গুণগুণৰ কাৰণে ৰঙা চাহ বনাইছে আৰু বাৰ কাৰণেও ৰঙা চাহ আৰু আমাৰ কাৰণে ঢেৰ কিবা কিবি চাওকচোন বাপৰে প্লেটখন পূৰা ভৰ্তি কাটা নিমকি ভুজিয়া চান পাপৰি তাৰপিছত পেৰা গোল্লা এইফালে আমি অনা জিলেপি বাপৰে কিমান যে কি খাম নহয় এইপিনে মিষ্টাৰ কলিতা আৰু ভিনদেউ বহি আছিলে কাৰণ আজি খেল আছিলে তো খেল চোৱাত ব্যস্ত খেল চাই সিহঁতে চাহ খাইছে আৰু চাওক একেবাৰে সকলোৱে চাই লওক আমাৰ নতুন আলহী কি কিউট যে কি ক'ম আৰু থু মোৰে নজৰ লাগিব আৰু এতিয়া তো এইপিনে চাওক পূৰা মাহীয়েকে লৈছে আমাৰ বেটীক চাওক বেটীয়ে পূৰা একদম চকু মেলিছে পিছে আমাৰ টিকলিজনীৰ সকলোৱে নাম এটা ভাবিচোন S আৰু জিৰে তো এইপিনে চাওক মই ল'লোঁ মোক লোৱা দেখা পাই মিষ্টাৰ কলিতা ৰখিব নোৱাৰিলে তেওঁ ক'লে যে মই ল'ম আৰু সৰু বাচ্ছা যদিও লোৱা ভয় কৰে তথাপিতো কাপোৰ চাপোৰ মেৰিয়াই ল'লে পিছে তাৰপিছতে আমাৰ বেটা আৰু ভাগিন বেটী আৰু এইপিনে আমাৰ টুকটুক বেটাই পূৰা চাইকেল খেলাত ব্যস্ত আৰু মিষ্টাৰ কলিতা পিছে খেল চাই বহি আছে আনপিনে আমি ক'লোঁ যাওঁ জেঠীমাহঁতে ক'লে যে ভাত খাই আহিবি কাৰণ দেৰি হৈছে 7টা বাজি গ'ল ভাবিলোঁ ভাত খাই নাহোঁ তথাপিতো জেঠীমা আপত্তি কৰি পুৰি বনাবলৈ লৈছে চাওকচোন পুৰি বেলি আছে আৰু মই পিনে কথা বতা তাৰপিছত জেঠীমাই ক'লে তই কণীখিনি আমলেট কৰি দিয়া আৰু মই পুৰি বনাম তো এইপিনে ময়ো মানে কি কথা পাতি কণীখিনি আমলেট কৰি লওঁ বোলো তো ধুনীয়াকৈ আমলেট কৰিলোঁ আৰু টুকটুক বেটা উঠি গৈছে দেই তো সি একো নাখালে যে সেইটো কাৰণে জেঠীমাই তাৰ কাৰণে পুৰি এখন আৰু অকণমান আমলেট দিলে তো ভাবিছোঁ এইখিনি তাক খুৱাই দিওঁ কি বা কৰে আৰু তাক খুৱাবলৈ চেষ্টা কৰি আছোঁ সি বায়েকক কিবা কিবি কৈ আছে তো এয়া মিষ্টাৰ কলিতা আৰু ভিনদেউ খাই আছে গুণগুণেও খাইছে আৰু ময়ো খাবলৈ লৈছোঁ তাৰপিছত এয়া জেঠীমাই চাহ আৰু পুৰি খাইছে জেঠীমাই কৈছে নাখাওঁ বুলি তথাপিতো মই এখন দিলোঁ খাবলৈ আৰু খাই পিনি লৈ অকণমান বহি আমি আহি দিলোঁ মানে ঘৰৰ পৰা ওলাই দিলোঁ আৰু আহি পেলাই ভাবিলোঁ ঘৰত আজি যিহেতু ছানডে আছিলে অকণমান মাংস লৈ আহিলোঁ আৰু মায়ে পটাপট আলু আৰু পিঁয়াজ কাটি দিলে এতিয়া 8:30 বাজিলে এইপিনে আদা নহৰু তো ধুনীয়াকৈ ভাবিছোঁ মাংস মানে বনাই দিওঁ আৰু মাক অমলেট বনাই দিম কাৰণ মা মাংস নাখায় চিকেন তো ধুনীয়াকৈ মাংস বনাবলৈ লৈছোঁ তো যিমানখিনি পাৰোঁ সন্ধিয়াৰ পৰা ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা পায় আপোনালোকে জনাব দেই আৰু আমাৰ টিকলি মাইনাজনী কেনেকুৱা পালে সেইটোতো একেবাৰে নাপাহৰিব ক'বলৈ মোৰ পিছে বৰ ভাল লাগিলে লগ পাই তো এইপিনে চিকেন ফ্ৰাই কৰি আছোঁ আৰু আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব থেংকছ ফৰ ৱাচিং